হেল্ল' এভৰিৱান, সকলো খবৰ ভাল? আমাৰ খবৰো ভাল। ৰাতিপুৱা ল'ৰাটোক স্কুলত লৈ যাবলৈ ৰেডি কৰিম। সি বদমাচি কৰি আছে। তাক স্কুলত লৈ গৈ অলপ সময় বহি থাকি ছুটি দি আহিলে বাৰু এতিয়া বাজে প্ৰায় 11টাৰ বজাত আহি ভাবিছোঁ পাকঘৰটো চাফা কৰি লওঁ। ৰোজা মাহৰ দিন, এনেই কাম নাই, ৰন্ধা বঢ়া কামটো আমি সন্ধিয়া সময়তে আৰু চেহৰি সময়তে কৰি খাওঁ। গোটেই দিনৰ ৰন্ধা বঢ়া কাম নাই, যিহেতু বাকী কামকেইটা ৰাতিপুৱাই শেষ কৰিলোঁ। এতিয়া আৰু কিনো কৰিম, সেইকাৰণে ভাবিছোঁ যে পাকঘৰ লেতেৰা হৈ গৈছে বহুত দিন ধৰি কালি দি। এতিয়া পাকঘৰ চাফা কৰি লওঁ। ধুনীয়াকৈ পাকঘৰটো ঝাৰু মাৰি চাফা কৰি লৈছোঁ। মই এইখিনিকে পাকঘৰৰ কাম কৰি থাকোঁতে বাবুৱে টেপৰ পৰা পানী আনি চোতালৰ গাঁত এটা আছে, তাত বোকা বনাই তাৰ বাবুৰ ট্ৰেইন চলাইছে। তাৰ ট্ৰেইনটো কি ধুনীয়াকৈ চলাইছে। বোকাত খেলি যে কি ভাল পায়। ৰেগৰ কাগজকেইটা ধুই দিছিলোঁ, সেইকেইটা এতিয়া শুকাইছে। সেইকেইটা আনি পাৰি লৈছোঁ, ধুনীয়াকৈ পাৰি ৰেগৰ বস্তুকেইটা এটা এটাকৈ ধুনীয়াকৈ ভাজ কৰি লৈছোঁ। মই ৰন্ধা বঢ়াৰ কাম কৰি থাকোঁতে সি বোকাতে খেলি আছে। বাবু তাৰ পিন্ধনৰ চেণ্ডেল আনি চেণ্ডেলত বোকা দিছে। তাক দুপৰীয়া গাতে ধুৱালোঁ। ধুৱাই নামাজ পঢ়ি আহিল। পাকঘৰত আহিলোঁ, আহি চাওঁ মাছ আনিছে। মাছ মোৰ শাহু মাকে কাটি দিছে। মই এইফালে ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। গাখীৰ গৰম কৰিলোঁ আৰু হালোৱা বনাম। প্ৰথমে চুজি ভাজি লৈছোঁ। মই ৰন্ধা চকাৰ সময়ত বাবু কৈছে অমিতা খাব। ময়ো বিজি, শাহু মায়ে বিজি। সেইকাৰণে বাবুৰ দেউতাকে বাবুক অমিতা কাটি দিছে খাবৰ কাৰণে। মই ইফালে পুৰিৰ কাৰণে পুৰি ভাজি আছোঁ। গোটেইকেইটা পুৰি ইমান ধুনীয়াকৈ ফুলিছে, খায়ো সোৱাদ লাগিছে। ইফতাৰ ৰেডি কৰি ল'লোঁ। অমিতা, চুজি, হালোৱা, বুট, খেজুৰ, তিয়ঁহ আছে। তিয়ঁহটো পিছত দিছোঁ, সেইটো কাৰণে দেখাব পৰা নাই। চৰবত সকলোবিলাক ৰেডি কৰি লৈ ইফতাৰ খুলি উৰহীৰ গুটি আছে, সেই গুটিকেইটা বইল কৰি লৈছিলোঁ। মাছ দি বনাম। যি মাছকেইটা আনিছে সেই মাছকেইটা দি উৰহী গুটি দি বনাম কাৰণে উৰহী গুটিকেইটা বাকলি গুচাই লৈছোঁ। যদি মোৰ ভিডিঅ' ভাল লাগে
তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব। মই যিহেতু নতুন চেনেল খুলিছোঁ, ইমান ভালকৈ ভইচ দিব নোৱাৰোঁ। এয়া শুকান মাছৰ ভৰ্তা বনাম, নহৰু পিঁয়াজ এইকেইটা ভাজি লৈছোঁ। আজিলৈকে আজিৰ এইখিনিতে মোৰ ভিডিঅ' সমাপ্ত।